বহুদূৰ আঁতৰি আহিলো মই দ্বাৰকাৰ পৰা। নাই নাই আৰু ভয়। কৃষ্ণ কৃষ্ণ, আজি তোৰ পুত্ৰক হত্যা কৰি মই মোৰ প্ৰতিজ্ঞা কৰিম পুৰাণ। মায়াসুৰ মায়াসুৰ মায়াসুৰ, চাই ল মায়াসুৰ, তোৰ পিতৰাই আজি কৃষ্ণ পুত্ৰকে কৰিব নিধান। এয়া কি কৰিব খুজিছে অসুৰেশ্বৰ? এটা সাধাৰণ কেঁচুৱাক বধিবৰ বাবে জানো অস্ত্ৰ প্ৰহাৰ কৰিব লাগে? এই ক্ষণৰ বাবে মই কৰিছো অপেক্ষা। মোৰ কৰ্তব্যত আপুনি বাধা নিদিব। নাৰায়ণ নাৰায়ণ, আপোনাৰ কাৰ্যত বাধা দিয়াৰ দুঃসাহস মোৰ নাই অসুৰেশ্বৰ। মাত্ৰ কব বিচাৰিছো, এটা কোমল দেহৰ কেঁচুৱাকে বধিবলৈ অস্ত্ৰৰ কিহৰ প্ৰয়োজন? ইয়াত চোন পৰ্বতৰ পৰা দলিয়াই অথবা অগ্নিত দি নাৰায়ণ নাৰায়ণ, হৌ যে দেখিছা সমুদ্ৰ, তাত পেলাই দিলে হল। সমুদ্ৰ জীৱই ইয়াক ভক্ষণ কৰি তোমাকে ধন্য মানিব। উচিত কথাই কৈছা দেৱৰ্ষি। ইয়াক মই সমুদ্ৰতে কৰিম নিক্ষেপ। কৃষ্ণ পুত্ৰকে কৰিলো নিধান। আজি মই মোৰ প্ৰতিজ্ঞা কৰিলো পুৰাণ। নাৰায়ণ নাৰায়ণ নাৰায়ণ, যোৱা যোৱা অসুৰেশ্বৰ, প্ৰতিশোধ পূৰ্ণ কৰিলা ভালদৰে। কালৰ ওপৰত জানো বিজয়ী পাই কোনোবাই? ৰাখে হৰি মাৰে কোনে? ৰাখে হৰি মাৰে কোনে? মাৰে হৰি ৰাখে কোনে? ৰাখে হৰি মাৰে কোনে? মাৰে হৰি ৰাখে কোনে? হে প্ৰভু, কি যে তোমাৰ অপূৰ্ব লীলা! তোমাৰ পৰম ভক্ত চিত্তবাসুক বন্দী কৰি ৰাখিছা অসুৰৰ অন্ধকাৰ পোতাশালত। যাওঁ, মই পলম নকৰো। মোৰ মায়া বিদ্যাৰে মই কৌশম বিৰাটক মুক্ত কৰি তোমাৰ ভক্তক উদ্ধাৰ কৰোগৈ। আহক মহাৰাজ, আজিৰ পৰা মুক্তি আপুনি। কোন আপুনি দেৱী? বাৰে বাৰে মোক আপুনি কৰিছে সহায়। আপোনাৰ কথা মতে দৈত্যৰাজ সম্বয়সৰে মৃত্যুদণ্ডৰ পৰিৱৰ্তে বন্দিত্বৰ জীৱন দিলে। সেই দেৱী
কিহৰে আপোনাৰ পৰিচয়? সেই ৰাজন কিনোদিন মোৰ পৰিচয় তথাপি জানি থক বন্দিনী ৰূপে আছো মই সম্ৰাটপুৰৰ ৰাজকাৰণত আৰু সম্বৰাখু নাই আজি ৰাজপ্ৰসাদত সেই সুযোগতে মুক্তি দিছো আপোনাক পলম নকৰিব মহাৰাজ যাওক যাওক মহাৰাজ পোতাখাৰৰ দায়িত্বত আছে কিন্তু কেৱল মই কিয় দেৱী আপুনিও যাব পাৰে মোৰ লগত আপুনিও মুক্ত হ'ব পাৰে এই সুযোগতে সেয়া সম্ভৱ নহয় ৰাজন সম্বৰাখুৰৰ মৃত্যুৰ পাছতহে মোৰ মুক্তি হ'ব নহ'লে যে মহাৰাজ আপুনি যে ইয়াৰ পৰা যাওক মহাৰাজ নহ'লে যিকোনো সময়তে আহিব পাৰে কোনোবা শত্ৰু তেন্তে মই আহিলো দেৱী যাওক মহাৰাজ হে প্ৰভু এই দেৱীৰ দুখ আপুনি অতি সোনকালে দূৰ কৰ মই আহিলো দেৱী মই আহিলো যাওক মহাৰাজ কৃষ্ণ মোৰ লগত শত্ৰুতা কৰাৰ প্ৰতিফল পালি আজি তই আজি মোৰ আনন্দৰ দিন অগ্ৰসৰ কাজিবৰ সুখী যেন লাগিছে ৰতি অগ্ৰসৰ আজি মই মোৰ প্ৰতিজ্ঞা পূৰণ কৰিলো বধ কৰিলো মই কৃষ্ণ পুত্ৰ পদ্মক কৃষ্ণ পুত্ৰক বেচেৰা জন্মৰ 10 দিনেই পাৰ হোৱা নাছিল সেইদৰে মই তোমাৰ পুত্ৰক সেই মহাপাপীয়ে কৰিলে হত্যা তোমাৰ সুদৰ্শন সেতিয়াও নীৰৱ প্ৰভু সেতিয়াও নীৰৱ চাওক পিতা আপোনাৰ বাবে লৈ চাওক পিতা এই বৃহৎ মৎস্য ক'ত পালা পিতা এই কেইজন মাছুৱে আপোনাৰ বাবে লৈ আহিছে পিতা যোৱা পুত্ৰ লৈ যোৱা এই মৎস্য ৰন্ধনশাললৈ ভাল পিতা আজি আমি এক মহাভোজৰ আয়োজন কৰিম আৰু ৰন্ধন আৰু ব্যঞ্জনৰ মই সকলো তদাৰক কৰিম ব'লা
দ্বারকাত উঠিছে আজি কান্দোনৰ ৰোল অকল ৰাজ্যত আজি হ'ব মহাভোজৰ মেল সঁচাই বৰ বিচিত্ৰ দৃশ্য আছিল অগ্ৰেশ্বৰ বলক বলক অগ্ৰেশ্বৰ এতিয়া আমি ৰন্ধনশালালৈ যাওঁ বল আৰতি বলক অগ্ৰেশ্বৰ এই মাছটি ভোজনৰ উপযোগীকৈ ছেদন কৰা মাছৰ পেটত জীৱন্ত শিশু অসম্ভৱ জীৱন্ত শিশু যাওঁ মই পিতাক খবৰ দিওঁগৈ যাওঁ পিতাৰ সমীপে যাওঁ পিতা
পিতা মৎস্যৰ পেটত জীৱন্ত শিশু পিতা আচৰিত মৎস্যৰ পেটত জীৱন্ত শিশু পিতা শিশুটো মোক দিয়াচোন ইমান সুন্দৰ শিশু অগ্ৰেশ্বৰ কৃপা কৰি শিশুটো মোক দিবনে ইয়াক মই ডাঙৰ কৰিম অগ্ৰেশ্বৰ তুমি বিচাৰিলে মই দিবই লাগিব সুন্দৰী তুমি এই শিশুটিকে লালন পালন কৰা ধন্যবাদ অগ্ৰেশ্বৰ কিন্তু অগ্ৰেশ্বৰ শিশুটোৰ বাবেতো এটা নাম লাগিব দেখে তাৰ জীৱন ধন্য হ'ব শিশুটিৰ বাবে এটি নাম প্ৰদ্যুম্ন পিতা প্ৰদ্যুম্নটো কৃষ্ণৰ পুত্ৰৰ নামহে কৃষ্ণৰ নাম প্ৰদ্যুম্ন কিন্তু এতিয়া সি নাই জীৱিত প্ৰদ্যুম্ন নাম মই এই কাৰণে দিলো ই হল কৃষ্ণৰ ওপৰত মোৰ বিজয় ৰতি অগ্ৰেশ্বৰ দিলো মই শিশুক অভয়দান যদি ইয়াৰ কোনোবাই অনিষ্ট কৰে সি নাপাব নিস্তৰ মোৰ হাতৰ পৰা বলাৰতি খন্তে কামি বিশ্ৰাম কৰো বলো অগ্ৰেশ্বৰ প্ৰদ্যুম্নটো কৃষ্ণৰ পুত্ৰৰ নামহে আচৰিত মৎস্যৰ পেটত জীৱন্ত শিশু নাই মোৰ মনত এনে ভাৱ হৈছে এই শিশুটি যেন অসুৰ শক্তিৰ বাবে ভয়ানক পিতাৰ বাবে যেন হব অশুভ মই এই পুত্ৰতে এতিয়াই বধ কৰিব লাগিব যাওঁ মই শিশুটিক বধ কৰিবলৈ
শিশু কিন্তু কিন্তু ইয়াকতো এই পৰিৱেশত ৰাখিব নোৱাৰো অন্যায় অনীতি পৰিপূৰ্ণ এই অসুৰ পুৰীত কেৱল অসুৰৰ জন্ম হ'ব কি কৰো বাৰু এতিয়া মই যোৱা লৈ আনা কিয় কিয় অভিনন্দন ইয়াক তোমালোকৰ কিবা প্ৰয়োজন আছে বাবে ইয়ালৈ আহিছো ৰতি গুৰুদেৱে কৈছে এই শিশুটি অসুৰ শক্তিৰ বাবে ভয়ানক গতিকে ইয়াক বধ কৰিবৰ উদ্দেশ্যে আমি ইয়ালৈ আহিছো এছতে আমাক দিয়া ৰতি নহয় নহয় অভিনন্দন মই ইয়াক তোমালোকক দিব নোৱাৰো এই শিশু নহয় অশুভ চোৱাচোন গুৰুদেৱৰ বাক্য নহয় সত্য চোৱাচোন কেনে সুন্দৰ এই শিশু ৰতি এই শিশুটিৰ সৌন্দৰ্য চাবলৈ আমি ইয়াক অহা নাই ইয়াক বধ কৰিবলৈ আহিছো এদিন দুদিন কৰি কতদিন পাৰ হ'ল দেৱৰীখীৰ আজ্ঞামতেই গন্ধ-বদন পৰ্বতৰ দাঁতিত অপেক্ষা কৰিছিলো মই পিতাৰ বাবে কিন্তু কথা পিতাচোন আজিও নাহিল ৰক্ষা কৰা মোৰ বাচ্চাক ৰক্ষা কৰক মোৰ বাচ্চাক ৰক্ষা কৰক কোন দেৱী কিয় কিয় ভয় কৰিছা তুমি দুটা অসুৰে মোৰ বাচ্চাক হত্যা কৰিবলৈ খেলি আহিছে মোৰ পাছে পাছে আহি আছে মোৰ বাচ্চাক ৰক্ষা কৰক ভয় নকৰিবা দেৱী তুমি সৌ বাটে দি আগো যোৱা মই সেই অসুৰক বাধা দিম পলম নকৰিবা দেৱী সোনকালে যোৱা দাদা সৌ বাটেৰে ৰখি পেলাইছে ঘৰলৈ যাওঁ বোলো দাদা ভাই আমার কাৰ্যত দি সমাধা সাৱধান অসুৰ আৰু এখোজোৱাত নাবাঢ়িবি নহলে তহঁতৰ মুণ্ডবৈ কৰিম সাধন ভাই বেৰি ধৰাই আজি এই চন্দ্ৰবাবুৰ হাতত তহঁতি নাপাবি নিষ্ঠাৰ মাতো যুদ্ধতে পলৰীয়া চিত্তবাহৰ পুত্ৰ চন্দ্ৰবাহু ভালে হ'ল দাদা ইয়াকে প্ৰথমে শেষ কৰি লওঁ বেশ তেন্তে যুদ্ধ কৰ বেশ তেন্তে ভাই বেৰি ধৰা
থকাটো ইয়াৰ ইমান অহংকাৰ। দাদা, তোমাৰ অস্ত্ৰ ইয়াৰকে পাহাৰ কৰা। অস্ত্ৰৰ কি প্ৰয়োজন? অন্য শাস্তি ইয়াক মই কৰিম প্ৰদান। ইয়াৰ আমি দুই চক্ষু কাঢ়ি লওঁ। ধৰা ভাই, ধৰা। নারায়ণ, কামদেৱৰ ভাজ্যাৰতীৰ প্ৰতিবিম্ব মায়াৰতী আহিলো মই এই স্থানে ঘোৰ বিপদৰ আশংকা পাই। আপোনাক শতকোটি প্ৰণাম। তোমাৰ কোলাত থকা শিশুটি নহয় সাধাৰণ শিশু। কামদেৱে পদুন্য ৰূপে জন্ম লৈছেহি যদুমতীৰ গৃহতে। সম্বৰাসুৰে সমুদ্ৰতে নিক্ষেপ কৰিছিলে, কিন্তু মৎস্য ৰাণীয়ে সযতনে গৰ্ভত যদুপতিৰ এই সন্তান। কি ক'লে দেৱৰক্ষী? যদুপতিৰ সন্তান তাকো কামদেৱে আহি লৈছে অৱতাৰ। হয় মায়াৱতী, কিন্তু সাৱধান, অসুৰৰ ৰাজগুৰুৱে তপস্যাৰ দ্বাৰা জানিবলৈ এই ৰহস্য বধ কৰিব বিচাৰিছে পদুন্য। মোক এটা উপায় দিয়ক দেৱৰক্ষী। মই অসুৰৰ হাতৰ পৰা কেনেকৈ পদুন্যক ৰক্ষা কৰিব পাৰিম? নাৰায়ণ নাৰায়ণ, পুত্ৰ হিচাপে লৈছা যেতিয়া তুমি ইয়াৰ ৰখাৰ দায়িত্ব ল'বই লাগিব। কিয় তুমি পাহৰি গৈছা নেকি? তুমি মায়াৱতী, মায়াৰ অধিকাৰিণী। তুমি ইচ্ছা কৰিলে যিকোনো কাৰ্য কৰিব পাৰা। সেয়েহে মায়াৰ জৰিয়তে
তুমি পদন্যক যুৱকত কৰাবনি ৰতে মই তেন্তে পদিমক যুৱকত কৰিম পৰিণত। মায়াৱতী